तो है गाइस, वेलकम टू माय यूट्यूब चैनल एसके कमांडो आसाम। आप सब लोग को स्वागत है मेरा यूट्यूब चैनल में। और विशेषको आज कबले ओलाइছো रिजल्टर कथा। आमार रिजल्ट केতিয়া দিব, तो आमार आसाम पुलिसर रिजल्ट केতিয়া দিব और आसाम पुलिस ABUB लगते आसाम कमांडो बेटेलियन SI कमांडो रिजल्ट केতিয়া দিব। बहुतर मनत এটা কনফিউজ হৈ আছে रिजल्टটো কেতিয়া পাম আৰু কেতিয়া আমাৰ रिजल्टটো ঘোষণা কৰি দিব। কাৰণ আমাৰ SLPR অফিচিয়েল ওয়েবসাইটত কোনো আপডেট দিয়া নাই, এতিয়ালৈকে কোনো আপডেট নাই, সেই কাৰণে সবৰে এটা টেনশন হৈ আছে। সো গতিকে বন্ধুসকল ৰিজাল্ট পাই যাব, অতি সোনকালে পাই যাব। আমাৰ DJP ছাৰো কৈছে আগষ্টৰ লাষ্টত বা ছেপ্টেম্বৰৰ ফাৰ্ষ্টতে দিব, আৰু CM ডাঙৰীয়া ছাৰো কৈছে আমাৰ ৰিজাল্টটো ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব, 10,000 নিযুক্তি আৰু ছেপ্টেম্বৰত দিব বুলি কৈছে এটা মিটিঙত। তো গাইজ টেনশনৰ কোনো কথা নাই, আমাৰ ৰিজাল্টটো অতি সোনকালে আমি পাই যাম। আজি যিহেতু দেওবাৰ 28 তাৰিখ, আজি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম চলি আছে গ্ৰেড 3। আৰু যিহেতু আজি কাৰবাৰো নাই, সেইকাৰণে আহিছোঁ। আজি চাপৰি ক'লে ভুল হ'ব, এইটো কাজিৰঙা 0 পইণ্ট বুলি কয়। আৰু আহিছোঁ এনেই ফুৰিবলৈ, মানে ঘৰতো ভাল নালাগে। সো বন্ধুসকল, যোৱা কেইদিনমান আগত আপোনালোকে চাইছে আমাৰ SLPRB অফিচিয়েল ৱেবছাইটটো মানে খোল খাই নাছিল আৰু কিবা প্ৰব্লেম দি আছিল। 24 ঘণ্টা আছিলে, আৰু সেইটো প্ৰব্লেমৰ মানে কাৰণে এটা হৈছে মানে কি, মানে PDF বিলাক মানে আপলোড কৰি আছে, এতিয়া মানে কামটো চলি আছে। আৰু অতি সোনকালে আমাৰ ৰিজাল্টটো পাই যাম। মানে যিহেতু মানে কি, মানে যিকোনো ৰিজাল্টৰ আগতে মানে অফিচিয়েল ৱেবছাইটটো মানে খোল নাখায়। তাৰ কাৰণ হৈছে ৰিজাল্টটো মানে কামিং চন বুলি আছে, মানে সাইট ইজ আণ্ডাৰ মেইনটেনেন্স হ'ব। আৰু সাইট ইজ আণ্ডাৰ মেইনটেনেন্স বুলি দেখা নাই, মানে সাৰ্ভাৰটো মানে ডাউন দি আছে, মানে খোল নাখায়। আৰু মানে যিকোনো এটা PDF আপলোড কৰিবলৈ মানে আমাৰ এতিয়া বৰ্তমান চাইছে আমাৰ ডিজিটেল যুগ হৈ গৈছে ভাৰতবৰ্ষত, আৰু বহুতো হেকাৰ আছে, হেক কৰিব পাৰে। সেইকাৰণে চাগে সাৰ্ভাৰটো ডাউন কৰি দিছিলে, আৰু যিটো চৰকাৰে সিদ্ধান্ত লয় সেইটোৱে ভাল কৰে। সেইকাৰণে আমাৰ চাগে এইটো অফিচিয়েল ৱেবছাইটটো মানে তেনেকুৱা প্ৰব্লেম দি আছিলে। আৰু আমি ৰিজাল্টটো পাই যাম, অতি সোনকালে পাই যাম। আগষ্টত নহ'লেও ছেপ্টেম্বৰৰ ফাৰ্ষ্টতে আমি পাই যাম, আৰু সবেই এদিন নিজৰ নিজৰ কৰ্মকৰ্তাৰ বাবে ব্যস্ত হৈ থাকে। যিহেতু বিশেষকৈ আমাৰ আসাম কমাণ্ডো বেটেলিয়ানৰ কাটকটো হ'ব অল আসামৰ কেটেগৰী হিচাপে কাটকটো মাৰিব, আৰু আসাম পুলিচ ABUBটো মানে নিজৰ জিলা আৰু ডিষ্ট্ৰিক্ট লৈ মানে কেটেগৰী হিচাপে মানে কাটকটো দিব। আৰু আমাৰ মনত এটাই আশা, আমাৰ চবৰে এবাৰ চাকৰিটো হ'বলৈ। কিছুমানৰ হ'ব, কিছুমানৰ নহ'ব। এইটো যাৰ মাৰ্ক আছে তাৰ হ'ব, যাৰ মাৰ্ক অলপ কম আছে তাৰ অলপ কনফিউজ হৈ আছে, মানে কি হ'ম বুলি। একো নাই, কিবা কাৰণত বেয়া হ'লে নেক্সট টাইম চান্স আছে, আৰু ফেব্ৰুৱাৰী মাহতো ওলাব। আৰু চবৰে মনত এটাই দুখ লাগি আছে, ৰিজাল্টটো কেতিয়া পাম। আৰু মোৰো কণ্ডিশ্যন তেনেকুৱাই চলি আছে। মোৰ কলেজৰ এক্সাম চলি আছে, BA ছেকেণ্ড ছেমিষ্টাৰৰ এক্সাম চলি আছে। মোৰ এক্সামো ইমান এটা ভাল হোৱা নাই ক'ব গ'লে, কাৰণ ঘৰত নপঢ়োঁ। 4টা ছাবজেক্টৰ ভিতৰত চাগে 4টাতে বেক লাগি যাব, তাৰ কোনো গেৰাণ্টি নাই। কাৰণ মই ঘৰত নপঢ়োঁ, মানে তাৰ কাৰণ আছে। মই খাব মন নাযায়, বহিব মন নাযায়, ফুৰিব মন নাযায়, পঢ়িব মন নাযায়, একোৱে মন নাযায়। মাথাত চিন্তা এটাই, কি জানে ৰিজাল্ট কেতিয়া পাম আৰু কি হ'ব ৰিজাল্টত। সেইটোৱে মোৰ বুলি নহয়, চবৰে কণ্ডিশ্যন তেনেকুৱা হৈ আছে, হয়নে নহয় বন্ধুসকল? কমেণ্ট ছেকশ্যনত জনাব তোমালোকৰ কণ্ডিশ্যন এতিয়া কি চলি আছে। আৰু বিশেষকৈ আমাৰ আৰু বেছিদিন ৱেইটিং কৰিব নালাগে, আমাৰ ৰিজাল্টটো অতি সোনকালে আমি পাই যাম বুলি আমাৰ আশা আছে। আৰু DGP ছাৰে কোৱা মতে, CM ছাৰে কোৱা মতে আমাৰ আগষ্টত চান্সটো মানে কমেই আছে। ছেপ্টেম্বৰত মানে 5 তাৰিখৰ পৰা ষ্টাৰ্ট কৰি 10 তাৰিখৰ ভিতৰত আমাৰ নিশ্চিত। তো বন্ধুসকল, আপোনালোকে চাইছে কোনো SLPRB অফিচিয়েল ৱেবছাইটত কোনো আপডেট নাই, আৰু এতিয়ালৈকে আপডেট দিয়া নাই। এটাই আপডেট আছিলে 5 তাৰিখৰ আছিলে, এইটো AB কমাণ্ডৰ আছিলে, চাইক্লেমেটৰ কাৰণে আপডেট আছিলে। এতিয়ালৈকে কোনো আপডেট দিয়া নাই। চ' টেনশ্যন কৰিবলৈ একোৱে নাই, আমি অতি সোনকালে পাই যাম ৰিজাল্ট, হয় নে নহয় বন্ধুসকল? আৰু যিমান দিন আছা, চান্সত আছা, অলপ ফিটনেছটো ভাল ৰাখিবা, আৰু ক'তো মানে এনে হাল্লা কাজিয়া সেইবোৰ কামত নাযাবা, কাৰণ পুলিচ ৰেকৰ্ডত মানে ডিভাই হ'লেতো প্ৰব্লেম হৈ যাব। এতিয়া মানে ঘৰত আছা, ভালকৈ থাকা, টেনশ্যন কৰিবলৈ একোৱে নাই। ৰিজাল্ট আজি নহ'লেও কালি পাই যাবা, ৰিজাল্ট দিবই। আৰু এটা কথা, EWS কেণ্ডিডেট যিমান আছে, AWSত পদ আছে 222টা, তাৰ ভিতৰত মানে EWSত পূৰা চান্স আছে, 90% চান্স আছে। কিয়নো AWSৰ চাইক্লোমেট্ৰিক টেষ্টৰ কাৰণে মাতিছে 43ৰ পৰা, আৰু ফাইনেল কাটঅফ ইমান এটা নাযায়, 58 প্লাছ যাব। মানে হাই লগ কাটঅফ গ'লে মানে 60ৰ ওপৰত আৰু নাযায় AWSৰ কাটঅফ। যাৰ AWSৰ 60 পোৱাৰ ওপৰত আছে, তাৰতো কামাণ্ডো হৈ গ'ল। আৰু তো গাইজ, কামাণ্ডো বুলি মানে একো নহয়, আসাম পুলিচ ABUB আৰু কামাণ্ডো SI কামাণ্ডো চবৰে ৰিজাল্ট একেলগে দিব। আমাৰ CM ছাৰে কৈছে, DGP ছাৰেও কৈছে 5,000 নিযুক্তি দিব বুলি। আৰু 5,000 নিযুক্তি মানে কি, আমাৰ SI কামাণ্ডো আৰু SI কামাণ্ডো বাদ দিলেও আমাৰ ABUB, আসাম পুলিচ ABUB আৰু আসাম কমাণ্ডো বেটেলিয়ানৰ মিলাই 5,000 মানে চামথিং আৰু হৈ যাব। আৰু তাৰ বাবে
কৈছে চাগে আমাৰ 5,000 নিযুক্তি দিব বুলি DJP ছাৰ আৰু CM ছাৰে কৈছে 10,000 দিব 10,000 এতিয়া কিহৰ আছে মই ক'ব নোৱাৰোঁ জাষ্ট মই শুনিছোঁহে আৰু কোনো মই নটিচো পোৱা নাই কিহৰ হ'ব 10,000 কোনো এতিয়ালৈকে আপডেট পোৱা নাই মই দিনত কমেও 100বাৰকৈ চেক কৰোঁ SLPRB অফিচিয়েল ৱেবছাইটটো চেক কৰোঁ কোনো আপডেট নাই কোনো চাইট ইজ আণ্ডাৰ মেইনটেনেঞ্চ নাই আৰু আগৰে যেটো মানে কমাণ্ডো বেটেলিয়ানৰ যে সাইক্লোমেট্ৰিক টেষ্টৰ কাৰণে এডমিট কাৰ্ড মানে ৰিজাল্টটো দিছিলে এইটোৱে এতিয়ালৈকে শ্ব' কৰি আছে আৰু কোনো ধৰণৰ আপডেট নাই আৰু আমি অতি সোনকালে আপডেট পাম আৰু আপডেট মানে কি যেতিয়া চাবা SLPRত সদায় চেক কৰি কিবা আৰু যেতিয়া পাবা চাইট ইজ আণ্ডাৰ মেইনটেনেঞ্চ হৈ আছে তেতিয়া এটা নিশ্চিত মানে এদিন বা 2 দিনৰ ভিতৰত আমি ৰিজাল্টখন পাই যাম আৰু CM ছাৰে হওক বা DJP ছাৰে হওক আমাৰ টুইটাৰ যোগেদি বা ফেচবুক যোগেদি আমাক নটিচখন দিব তো গাইজ আৰু বিশেষকৈ ক'ব নাযাওঁ আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে কোনো আপডেট নাই সেইকাৰণে ভাবিছোঁ তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি চাবা আৰু লগত থকা বেল আইকনটো অল কৰি দিবা আৰু এনেকুৱা ইনফৰমেশ্যন আসাম কমাণ্ডো আসাম পুলিচৰ ইনফৰমেশ্যন ভিডিঅ' সবৰ আগত পাই থাকিব তব তক के लिए मिलते हैं नेक्स्ट वीडियो जय हिंद जय भारत जय অসম বন্দে মাতৰম